তাৰমানে ছাৰে যে কৈছে প্লাষ্টিক কলা প্লাষ্টিক ঢাকনি দিব নালাগে গৰম চিঙৰ মানে কি হ'ল গৰমৰ দিনৰ কাৰণে প্লাষ্টিকটো মানে গৰম বেছি হ'ব ঠাণ্ডা দিনৰ গৰম হয় না এই গৰমত এতে নহ'ব এতিয়া পেডি মাছৰুমটো হ'ব এতে পেডি মাছৰুম মানে এই যে আমাৰ খেৰ জমা কৰি ৰখাবিলাকত নিজে নিজে হয় বিধানটো নাপায় কিন্তু এইটো মাত্ৰ 2 মাহ হ'ব